Hello everyone. Hi everyone. আজি আমি কৰ্ণাটকৰ শ্ৰীৰংগপট্টমত আহিছোঁ। শ্ৰীৰংগপট্টম এনেই বুৰঞ্জীভাৱে টিপু চুলতান হাইদাৰ আলীৰ কাৰণে বিখ্যাত, কিন্তু অৰিজিনেলি শ্ৰীৰংগপট্টমৰ বুৰঞ্জী বহুত হাজাৰ বছৰ পুৰণা। এইটো আমি শ্ৰীৰংগপট্টম নামটো ৰংগনাথম মন্দিৰৰ কাৰণে হৈছে, আৰু এইটোৱে হ'ল সেই বিখ্যাত ৰংগনাথম মন্দিৰ। আমাৰ বেকগ্ৰাউণ্ডত আছে আৰু মাইচুৰত আছে। মাইচুৰ ৰাজ্যত আছে। এইটো অতি সুন্দৰ মন্দিৰ। ৰংগনাথম মন্দিৰটো ইষ্টাব্লিছ 800-900 এডিত হৈছিলে। সেইখিনি সময়ত গংগা ডাইনেষ্টিৰ সময়ত, আৰু তাৰপিছত হৈছালা বংশৰ ৰজাবিলাকে এই মন্দিৰটো আৰু পুনৰ প্ৰতিষ্ঠা কৰিছে। আহক আমি আপোনালোকক অকণমান ভিতৰ ভাগটো দেখাওঁ। এয়া আমি শ্ৰীৰংগ মন্দিৰৰ ভিতৰ ভাগত আহিছোঁ। এয়া আপুনি বেকগ্ৰাউণ্ডটো চাওক, অতি ধুনীয়া সুন্দৰ আৰ্কিটেকচাৰ। গোটেই আৰ্কিটেকচাৰখিনি কিমান ধুনীয়া। দক্ষিণ ভাৰতৰ মানে ঐতিহ্য, হাজাৰ হাজাৰ বছৰ পুৰণা। এয়া এইটো চাওক, এইটো এই যিটো মানে গেট বা যিটো পিলাৰ, এইটো ৰায়পুৰম বুলি কয়। এইটো কৃষ্ণদেৱৰায়া, বিজয়নগৰ সাম্ৰাজ্যৰ সম্ৰাট কৃষ্ণদেৱৰায়াৰ মানে ষ্টাইলত বনোৱা হৈছে কাৰণে এইটো ৰায়পুৰম বুলি কয়। সেইখিনি সময়ত বনোৱা হৈছে ৰায়পুৰম বুলি কয়। ইউনিক ষ্ট্ৰাকচাৰ। এয়া দৰ্জাৰ কাষতে হাতীৰ মানে হেৰি আছে, মূৰ্তি আছে। ইয়াতে এইটো এটা মূৰ্তি এটা আছে, আৰু সেয়া দূৰত এটা মূৰ্তি এটা আছে। আৰু ভিতৰৰ ফালেও আপুনি চাওক, এইফালেও হাতীৰ মূৰ্তি এটা আছে। দৰ্জাৰ ফালে এই দূৰতো হাতীৰ মূৰ্তি এটা আছে। সেইফালেও এটা হাতীৰ মূৰ্তি এটা আছে। গণেশৰ স্বৰূপ। হয়, আমি আপোনালোকক আৰু অকণমান দেখাওঁ। মন্দিৰৰ ভিতৰত দেখুৱাব নোৱাৰোঁ, কাৰণ তাত কেমেৰা এলাউ নহয়। ভিডিঅ' বা কেমেৰা মন্দিৰৰ ভিতৰত তুলিব নিদিয়ে, সেইকাৰণে আপোনালোকক বাহিৰৰ ভাগখিনি দেখাইছোঁ। আপোনালোকে কেতিয়াবা এনেকৈ হলিডেত এটা সময় লৈ পেলাই দক্ষিণ ভাৰতৰ এই মন্দিৰবোৰ, প্ৰাচীন মন্দিৰবোৰ চাবলৈ আহিব। ইয়াৰ আৰ্কিটেকচাৰ চাই শেষ কৰিব নোৱাৰি। সেইফালে এখন ইণ্ডিয়ান ফ্লেগ উৰি আছে, আহিছেনে? ইণ্ডিয়াৰ ফ্লেগ এখন সুন্দৰ এটা মানে প্ৰাচীন ষ্ট্ৰাকচাৰ ন প্ৰিয়। আৰু গেটখনটো মেজেষ্টিক হয়, চব প্ৰিয় মেজেষ্টিক ষ্ট্ৰাকচাৰ। সেই ওপৰত বোলে গৰুৰ পক্ষী আছে, বিষ্ণুৰ বাহন গৰুৰ পক্ষী। ভিতৰত এটা শিলৰ মানে ষ্ট্ৰাকচাৰ আছে, মানে শিলৰ স্তম্ভ, যিটো গৰুৰ ধ্বজ বুলি কয়। আৰু তাৰ ভিতৰত আৰু তেনেকুৱা এটা স্তম্ভ এটা আছে। ইয়াত বিষ্ণু শয়ন অৱস্থাত আছে। বিষ্ণু ইয়াতে কাবেৰী নদীৰ মানে কাবেৰী দেৱীৰ হেৰি মানে প্ৰাৰ্থনাত বিষ্ণু ইয়াতে আহি শয়ন কৰিলে। বিষ্ণুৰ পিছফালে লক্ষ্মী দেৱীও মূৰ্তি হিচাপে আছে, মানে বিষ্ণু য'ত লক্ষ্মীও ত'ত ন প্ৰিয়ম। মই য'ত আপুনি য'ত ময়ো তাত। এই সকলো এটা মানে ইমান ধুনীয়া আজি মানে দিন এটা আমি আহিলোঁ সঁচাকৈ। মানুহবোৰ আপোনালোক সকলো আহিব, দক্ষিণ ভাৰতৰ এই ষ্ট্ৰাকচাৰবিলাক আপোনালোক চাব, ভাৰতৰ হিষ্ট্ৰী ঐতিহ্যবিলাক চাব। আৰু মানে যেনেকৈ চাওক, ইয়াৰ মানুহবিলাকে যেনেকৈ নিজৰ বস্তুবোৰ ভালকৈ ৰাখিছে, আমি অসমৰ মানুহবিলাকেও নিজৰ বস্তুবিলাক ভালদৰে ৰাখিব লাগে। বাকী আমি কি ক'ম, শিলালিপি এখন আছে, ৰ'ব দেখাই আছোঁ। এইখন এখন শিলালিপি আছে। মই চাম হিষ্ট্ৰীত ৰেকৰ্ডত যে এইখন শিলালিপিত একচুৱেলি কি লিখা আছে। ভাষাটো পৌৰাণিক কন্নড় বা তামিল ভাষা হ'ব পাৰে, আমি ধৰিব নোৱাৰিম, দ্ৰাবিড় ভাষা। কিন্তু এখন পুৰণা শিলালিপি এটা স্তম্ভ, মানে শিলৰ স্তম্ভত লিখা হৈ আছে। চাওক, ইয়াৰ মানুহবিলাকে নিজৰ বস্তুবোৰ কিমান ধুনীয়াকৈ ৰাখিছে। টুৰিষ্ট আহিছে, আমি আহিছোঁ চাবলৈ। আমি বিচাৰোঁ আমাৰ অসমৰ জেগাবিলাকো এনেকৈ সংৰক্ষিত হৈ থাকক, ধুনীয়া হৈ থাকক, আৰু মানে জেগাখিনি আমাৰ অসমৰ জেগাবোৰো এইবিলাক জেগাৰ নিচিনা ফেমাছ হওক। হেল্ল' এভৰিৱান। আমি আজি শ্ৰীৰংগপট্টম আহিছিলোঁ, আৰু আমি ইয়াতে টিপু চুলতানৰ কথা অলৰেডি কৈছোঁ ন। এতিয়া সেই টিপু চুলতানৰ য'ত যুদ্ধ কৰোঁতে, ব্ৰিটিছৰ যুদ্ধ কৰোঁতে য'ত তেখেত মানে বীৰগতি প্ৰাপ্ত কৰিছিল, বা য'ত তেখেতৰ বডিটো বিচাৰি পাইছিল, সেই জেগাখিনি আপোনালোকক এতিয়া দেখাই আছোঁ। মাইচুৰতে আছে। মাইচুৰত আছে এইটো। লিখা আছে, দ্য বডি অফ টিপু চুলতান ৱাজ ফাউণ্ড হিয়াৰ। এইটো মানে ব্ৰিটিছ। আপোনালোকক এখন ন'টিছ ব'ৰ্ড দেখাই আছোঁ, আহক। আছে যে ফ'ৰ্থ মাইচুৰ ৱাৰ, চতুৰ্থ ব্ৰিটিছ মাইচুৰ ৱাৰত 4 মে' 1799 টিপু চুলতান আৰু ব্ৰিটিছবিলাকৰ মাজত যিখন অন্তিম যুদ্ধ হৈছিল, সেই যুদ্ধ হওঁতে ইয়াতে তুমুল যুদ্ধ হৈছিল।
আৰু ইয়াতে টিপু চুলতান মানে বীৰগতি প্ৰাপ্ত হৈছিল তেখেতৰ ডেড বডিটো ইয়াত পাইছিল কাৰণে ব্ৰিটিছ গভৰ্ণৰ আৰ্থৰ মানে ৱেলেছলিয়ে ইয়াতে মানে এটা শিলৰ স্তম্ভ বনাই দিলে সেইটোৱে ইয়াতে আছে দিয়ক সকলোকে আজি হিষ্ট্ৰী বহুত ভাল এটা ইম্পৰ্টেণ্ট বস্তু আমি চালোঁ আৰু দেখালোঁ সকলোকে কৈছোঁ হেপী উইকেণ্ড Happy weekend. এনজয়